নমস্কাৰ। ইউটিউবৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ইতিমধ্যে অসমীয়া ব্যাকৰণৰ দুটি ভিডিঅ' বনাইছোঁ। এটি হৈছে বাক্যৰ ভংগীভেদে প্ৰকাৰভেদ, আনটো হৈছে পদৰ বিশেষ্য পদৰ প্ৰকাৰ। আজি মই বিশেষণ পদ আৰু সৰ্বনাম পদৰ ওপৰত এটি ভিডিঅ' বনাম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগেৰে ভিডিঅ'বোৰ চাবা আৰু মনত ৰাখিবা। বিশেষণ পদ যি পদে আন পদৰ দোষ, গুণ, অৱস্থা, পৰিমাণ আদি বুজায় তাক বিশেষণ পদ বোলে। কি কৈছে? যি পদে আন পদৰ দোষ, গুণ, অৱস্থা, পৰিমাণ ইত্যাদি বুজায় সেইবোৰ পদে হৈছে বিশেষণ পদ। বিশেষণ পদ তিনি প্ৰকাৰৰ। বিশেষণ পদৰ ভাগ তিনিটা: বিশেষ্যৰ বিশেষণ, বিশেষণীয় বিশেষণ আৰু ক্ৰিয়া বিশেষণ। মই প্ৰতিটো ভাগৰে সংজ্ঞাবোৰ দিম আৰু উদাহৰণে বুজাই দিম। বিশেষ্যৰ বিশেষণ যি পদে বিশেষ্যৰ দোষ, গুণ, অৱস্থা আদি বুজায় তাক বিশেষ্যৰ বিশেষণ বোলে। যেনে বিশাল সমুদ্ৰৰ ঢৌত জাহাজখন অদৃশ্য হৈ গ'ল। কুলিৰ মধুৰ কাকলিয়ে পৃথিৱীলৈ বসন্ত নমাইছে। তেওঁৰ বক্তৃতাৰ প্ৰাঞ্জল ভাষাত শ্ৰোতা মুগ্ধ। এইটো হৈছে বিশেষ্যৰ বিশেষণৰ উদাহৰণ। তাৰ পাছত আহিল বিশেষণীয় বিশেষণ। যি বিশেষণ পদে আন বিশেষণ পদক বিশেষকৈ দেখুৱায় তাক বিশেষণীয় বিশেষণ বোলে। যেনে পৰম পবিত্ৰ বশিষ্ঠাশ্ৰমত প্ৰৱেশ কৰি মনে মোৰ হৰক ধিয়ায়। হে স্ৰষ্টা, অনিন্দ্য সুন্দৰ তোমাৰ সৃষ্টি ইত্যাদি। এইটো হৈছে বিশেষণীয় বিশেষণৰ উদাহৰণ। তাৰ পাছৰ শেষৰটো ভাগ হৈছে ক্ৰিয়া বিশেষণ। যি বিশেষণ পদে ক্ৰিয়াৰ অৱস্থা, গুণ আদি বুজায় তাক ক্ৰিয়া বিশেষণ বোলে। যেনে ধীৰে ধীৰে লিখিবা, লাহে লাহে খাবা, মনে মনে আহিবা ইত্যাদি। এইকেইটা হৈছে ক্ৰিয়া বিশেষণৰ উদাহৰণ। বিশেষণ গণৰ ভাগ এই তিনিটাই বিশেষণ পদৰ ভাগ। এতিয়া আহিছে আমাৰ সৰ্বনাম পদ। সৰ্বনাম পদ হৈছে বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয় তাক সৰ্বনাম পদ বোলে। বিশেষ্য পদৰ সলনি ব্যৱহৃত হোৱা পদেই হৈছে সৰ্বনাম পদ। সৰ্বনাম পদ চাৰি প্ৰকাৰৰ। সেইকেইটা ভাগকেইটা হৈছে ব্যক্তিবাচক সৰ্বনাম, কালবাচক সৰ্বনাম, স্থানবাচক সৰ্বনাম আৰু বিশেষণ সৰ্বনাম। মই প্ৰতিটো ভাগৰে সংজ্ঞাবোৰ দি যাম। ব্যক্তিবাচক সৰ্বনাম ব্যক্তি, জাতি বা বস্তু আদিৰ নামৰ সলনি ব্যৱহাৰ হোৱা পদক ব্যক্তিবাচক সৰ্বনাম পদ বোলে। যেনে মই, আমি, তুমি, তেওঁ, তেখেত, কোন ইত্যাদি। ২ নম্বৰতে আছে কালবাচক সৰ্বনাম। কাল বা সময়ৰ নামৰ সলনি ব্যৱহাৰ হোৱা পদক কালবাচক সৰ্বনাম পদ বোলে। যেনে আজি, কালি, এতিয়া, তেতিয়া, যেতিয়া, কাহানি, তাহানি ইত্যাদি। এইকেইটা হৈছে কালবাচক সৰ্বনাম পদৰ উদাহৰণ। তাৰ পাছত আছে স্থানবাচক সৰ্বনাম। ঠাইৰ নামৰ সলনি ব্যৱহাৰ হোৱা পদক স্থানবাচক সৰ্বনাম পদ বোলে। যেনে ক'ত, য'ত, ইয়াত, তাত, ইয়ালৈ, তালৈ, যলৈ ইত্যাদি। এইকেইটা হৈছে স্থানবাচক সৰ্বনাম পদৰ উদাহৰণ। তাৰ পাছত আছে বিশেষণ সৰ্বনাম। যিবিলাক সৰ্বনাম পদ অন্য সংজ্ঞা পদৰ আগত বহি অৱস্থা, গুণ আদি নিৰ্ণয় কৰে তাক বিশেষণ সৰ্বনাম বোলে। যেনে এনেকুৱা, তেনেকুৱা, ইমান, তিমান, সৌ, সৌৱা ইত্যাদি। আৰু এইখিনি আমাৰ সৰ্বনাম পদৰ ভাগ। সৰ্বনাম পদৰ ভাগখিনি শেষ হ'ল। আজি মই ছাত্ৰ ছাত্ৰীসকলৰ আগত বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে পঢ়ে, আজি মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাতো এইবিলাক ব্যাকৰণ আহে, সেইসকল ছাত্ৰ ছাত্ৰী উপকৃত হোৱাকৈ মই ব্যাকৰণৰ ভিডিঅ'বোৰ বনাম। কণ কণ ছাত্ৰ ছাত্ৰীসকলক ব্যাকৰণৰ ইমানখিনি নালাগে, অকণমান লাগে। মই ডাঙৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ব্যাকৰণৰ ভিডিঅ'বোৰ বনাম। আজি মই বিশেষণ পদ আৰু সৰ্বনাম পদৰ ভাগবোৰ ক'লোঁ। তাৰ পাছত বেলেগ দিনা মই আন পদবোৰ আলোচনা কৰিম।
প্ৰিয় দৰ্শকসকল, মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে মোৰ আপোনালোকে চেনেলটো চাই ছাবস্ক্ৰাইব কৰে, ভিডিঅ'বোৰ চাই শ্বেয়াৰ কৰে, লাইক কৰে আৰু বেল আইকনটো বজাই দিয়ে। আজিলৈ ইমানেই। জয় অসম, ধন্যবাদ।